নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ এটা স্মুথিং। প্ৰথমে মই চুলিখিনি এনেকৈ ধুই ল'লোঁ। ধুই লৈ পেলাই টাৱেল দি শুকুৱাই লৈ পেলাই এতিয়া মই ইয়াত এপ্লাই কৰিছোঁ স্মুথিং ক্ৰীম। স্মুথিং ক্ৰীমখিনি ধুনীয়াকৈ ইয়াত এপ্লাই হ'ব লাগিব, নহ'লে চুলিখিনি কোনো ভাল ৰিজাল্ট নাপাব আপোনালোকে। এনেদৰে সুন্দৰকৈ চুলিখিনিত মই স্মুথিং ক্ৰীমখিনি এপ্লাই কৰিছোঁ আৰু এপ্লাই কৰি লৈ পেলাই চুলিখিনি যিমান সময় ৰাখিব লাগে, সকলো চুলিৰ একেখিনি সময় নহয় অৱশ্যে। কিছুমান চুলিৰ গ্ৰ'থটো খুব বেছি থাকে, সেইটো কাৰণে অলপ বেছি সময় ৰাখিব লাগে। আৰু যেতিয়া টানি দিওঁতে ফ্লেক্সিবল হয়, ফ্লেক্সিবল হোৱাৰ লগে লগে আপুনি ধুই দিব পাৰে। আৰু মই এনেকৈ ধুনীয়াকৈ ধুই দিলোঁ। ধুই দিয়াৰ পিছত ডায়াৰ দি শুকুৱাই ল'লোঁ এনেদৰে চুলিখিনি। আৰু চুলিখিনি শুকুৱাই লোৱাৰ পিছত মই কৰিম আইৰনিং। পোহৰটো এপিনে ইমানকৈ নপৰিলে চুলিখিনি এইটো চাইডে ভালকৈ ধৰিব পৰা হোৱা নাই, সেই গতিকে তাৰপিছত স্মুথিং ক্ৰীম এপ্লাই কৰাৰ পিছত ৰিজাল্ট আহিছে এয়া আপোনালোকে দেখিছে। আৰু স্মুথিং ক্ৰীমটো এপ্লাই কৰি মই যেতিয়া আইৰনিং কৰিছিলোঁ, আইৰনিং কৰাৰ পিছত ৰিজাল্ট হৈছে এয়া আপোনালোকৰ সন্মুখত আছে, চাওকচোন চুলিখিনি। আৰু ফাইনেল ৰিজাল্ট হৈছে এয়া। মই যেতিয়া নিউট্ৰিলাইজাৰ ক্ৰীম ইউজ কৰিছিলোঁ, যেতিয়া চুলিখিনি ধুনীয়াকৈ শুকাই দিলোঁ ডায়াৰে দি পেলাই, এয়া হৈছে। আপোনালোকে যদি